নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য নিৰন্তৰ আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। ফাইনেলি মই দিব লৈছোঁ যে মুৰ্গীৰ ফাৰ্ম, লোকেল কুকুৰা মুৰ্গীৰ ফাৰ্ম কেনেকৈ বনাব লাগে সেইটো ভিডিঅ'ৰ ওপৰত আপোনালোকে কৈছিলে যে কেনেকৈ বনাব লাগে, ঘৰটো কেনেকৈ বনাব লাগে। এতিয়া চাওক, মই ইয়াতে কাম কৰি আছোঁ। তো আপোনালোকে ভিডিঅ' দেখাৰ ধৰণে আপোনালোকে বস্তুখিনি কৰি ল'ব। যে এইটো যে মই বনাইছোঁ সেইটো হৈছে আপোনালোকৰ ডিষ্টেঞ্চটো হৈছে মানে জোখ মাখটো মই কৈ দিছোঁ। এইটো হৈছে আপোনালোকৰ 12x24। ইফালে আছে আপোনালোকৰ 12 ফুট আৰু এইটো সাইডত আপোনালোকে দেখিব পাইছে সেইটো হৈছে আপোনালোকৰ 24 ফুট দি পিনে এইটো ঘৰটো বনোৱা হৈছে। আৰু আপোনালোকে চাবই পাৰিছে তল পিনে দিয়া হৈছে 3 ফুটীয়া, যিবিলাক আমাৰ হাইটটো আছে 3 ফুট। 3 ফুটীয়া যিবিলাক আমাৰ হেভি, অকণমান হেভিকে দিছোঁ, যে হেভি টিন আছে সেইটো দিছোঁ, যাতে কোনো বস্তু যাতে আক্ৰমণ কৰিব নোৱাৰে বা ভিতৰত সোমাব নোৱাৰে। তাৰ ওপৰ পিনে আপোনালোকে চাব পাৰিছে ইফালে মই দিছোঁ এইটো নেট, এইটো বজাৰত পাই যায় নেট। এই নেটখিনি ওপৰত দিয়া হৈছে, দি পিনি সুন্দৰকৈ আপোনালোকে ভিডিঅ' দেখাৰ ধৰণে বান্ধি দিব। এইটো এটা সাইড অকল মই কৰি আছোঁ আৰু বাকী সাইডখিনি লাহে লাহে কৰিম। এইটো হ'ল আমাৰ যিটো গঁৰালটো ষ্টাৰ্ট কৰিছোঁ সেইটোৰ অকণমান ভিডিঅ' আপোনালোকে দেখিবই পাৰিছে। আৰু এটা কথা ক'বলৈ আপোনালোকক পাহৰি গৈছোঁ যে আপোনালোকে চাইছে এইটো ওপৰ পিনে যিটো আমি টিন পাত লগাইছোঁ সেই টিন পাতটোৰ ডিষ্টেঞ্চটো আপোনালোকক জনোৱা নাছিলোঁ। তো মই সেইটো ডিষ্টেঞ্চটো কৈ দিছোঁ, মানে কিমান মানে দীঘল আছে। সেইটো দীঘলটো হৈছে আপোনালোকৰ এইটো 14 ফুট। 14 ফুট দি পিনে আপোনালোকে ওপৰত যিটো একচালীয়া যিটো ঘৰ আছে সেইটো বনোৱা হৈছে। আপোনালোকে দেখিছে এইটো মোৰ ইমান খৰচ পৰা নাই, মানে যোনে বনাইছে আৰু আমাৰ ঘৰৰ মানুহে, মোৰ দেউতা মোক বহুত হেল্প কৰিছে। হেল্প কৰাতে মানে যিটো আমাৰ কামিলা খৰচ সেইটো লগা নাই। আৰু ইমান ধুনীয়াকৈ দেউতাই বনাই দিছে, চাওকচোন ধুনীয়া মজাকৈ বনাই দিছে। আৰু ভিতৰ পিনে মই দিছোঁ ডাইৰেক্ট যে বালি দিয়াৰ কাৰণটো হ'ল যেতিয়া কুকুৰাখিনি ডাঙৰ হ'ব তাতে দিম, তেতিয়া মানে কি হয় ইমান জল্দি মানে সদায় গঁৰালটো চাফা নকৰিলেও হয়। আৰু বালিয়ে কি হয় এই মলখিনি